আধ্যাত্মিক যুৱ সন্মিলন আয়ুষ যোৱা কেইটামান দশকত জনজীৱনত সংগঠিত হোৱা প্ৰতিটো আশাপ্ৰদ পৰিঘটনাৰ সমান্তৰালভাৱে সংগঠিত হৈছে কিছু দুখদায়ক পৰিঘটনাও। কিবা এটা যেন নোহোৱা হৈছে জনজীৱনৰ পৰা, যিটোৰ অৱৰ্তমানত এটা মোবাইল ফোন কিংবা এখন বাইকৰ বাবে বৃদ্ধ দৰিদ্ৰ পিতৃ মাতৃ লাঞ্ছিত হৈছে ঔৰসজাত সন্তানৰ হাতত, শিক্ষাগুৰু অপমানিত হৈছে ছাত্ৰৰ হাতত, ৰাজপথৰ ডাষ্টবিনত কুকুৰ শৃগালৰ আহাৰ হৈছে অনাকাংক্ষিত গোপন অভিসাৰৰ স্বাক্ষৰ স্বৰূপ নিষ্পাপ মানৱ শিশু, যিটোৰ অৱৰ্তমানত জাতীয় উৎসৱ পাৰ্বণ পৰ্যবেক্ষিত হৈছে উদ্দাম উশৃংখল যুৱক যুৱতীৰ অশ্লীল নৃত্য গীতলৈ। আয়ুষ এনে বহু চিন্তাৰ যোগাত্মক ফচল। আয়ুষ এক প্ৰয়াস, আয়ুষ এক বিশ্বাস, আয়ুষ অসমৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ষষ্ঠদশ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামী প্ৰভুজনাৰ সাধনাৰ ফচল। সনাতন পৰম্পৰাৰ শাশ্বত আধ্যাত্মিক নৈতিক আৰু সমাজমুখী চিন্তা চেতনাৰে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰি নৱোন্ময়নৰ দৃষ্টিৰে নৱতম সৃষ্টিৰূপে সজোৱাৰ যথাৰ্থতাতে নিৰ্ভৰ কৰিছে আমাৰ ব্যক্তি জীৱন, সমাজ জীৱন তথা জাতীয় জীৱন। সংকল্প তেৰাৰ অৰ্থাৎ প্ৰভুজনাৰ জীৱনকালত মুষ্টিমেয় কেইজনমান যুৱকৰ হলেও শাশ্বত জ্ঞান ৰাশিৰে সঞ্জীৱিত কৰিব পাৰিলে সমাজত বৰষিব শান্তিৰ সুখ, লাঘৱ হ'ব তেৰাৰ পঞ্চৰিণী দেহৰ বোজা। এই আশাই বাট দেখিলে 2010 চনৰ 30 এপ্ৰিলত আয়ুষৰ জন্মদিৱসত। উদ্দেশ্য নৱপ্ৰজন্মৰ আত্মানুসন্ধানৰ এক অনন্য যাত্ৰা, যি যাত্ৰাৰ মুকলি আহ্বান সনাতন পৰম্পৰাৰ শৈৱ শাক্ত গাণপত্য বৈষ্ণৱ সকলো সম্প্ৰদায়ৰ 45 বছৰ অনুৰ্ধৰে নৱপ্ৰজন্মই স্ব গুৰুৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি হ'ব পাৰিব আয়ুষৰ সদস্য। এই যাত্ৰাৰে ধাবিত আয়ুষ, আয়ুষৰ নহয় উদ্দেশ্য কোনো বিশেষ আচাৰ ধৰ্ম গ্ৰহণ। আয়ুষত সনাতন পৰম্পৰাৰ সেইখিনি জ্ঞানৰ কচৰত যি জ্ঞান হ'ব পাৰে যুৱক যুৱতীক ঘৰখন, সমাজখন বা দেশখনৰ সম্পদ ৰূপে গঢ়াৰ একমাত্ৰ পূৰ্ণ সমল। আয়ুষ এতিয়া পূৰ্ণ যৌৱন প্ৰাপ্ত, আয়ুষ এতিয়া দ্ৰুত ধাবিত। অসমৰ বিভিন্ন প্ৰান্তত 126 সংখ্যক শাখা গঠনেৰে আয়ুষ এতিয়া সুসংবদ্ধ। সংহতি কাৰ্য সাধিকা, এই ন্যায়েৰে আয়ুষ এতিয়া আপোনাৰ কাষত। আহক আমাৰ সস্নেহ সান্নিধ্যৰে আয়ুষক কৰো সমৃদ্ধ, চন্দোচ্ছ্বাসিত আৰু মনন্দীপ্ত। এয়া আমাৰ বিনম্ৰ প্ৰয়াস। মনৰাজ গুৰুৰ কথাৰে, পংকজজ্যোতি বৰুৱাৰ কণ্ঠ আৰু সংগীতেৰে আয়ুষৰ শীৰ্ষগীত। ঈশ্বর সর্বভূতানাং হৃদেশে অর্জুন তিষ্ঠতি ভ্রাময়ন সর্বভূতানি যন্ত্রারূঢ়ানি মায়য়া। গীতাত কৃষ্ণ দেবে কলে হুয়ায় আত্মদর্শী, আত্মারূপে মই জানা সর্বজীবে স্থিতি।
গীতাত কৃষ্ণদেৱে ক'লে ভুৱাই আত্মদৰ্শী আত্মাৰূপে মই জানা সৰ্বজীৱে স্থিতি এই তত্ত্ব শিৰে লৈয়া আয়ুষ প্ৰধান জীৱই শিৱ শিৱই ব্ৰহ্ম বিলায় আত্মজ্ঞান গীতাত কৃষ্ণদেৱে ক'লে ভুৱাই আত্মদৰ্শী আত্মাৰূপে মই জানা সৰ্বজীৱে স্থিতি শংকৰ মাধৱ দামোদৰ হৰি দেৱ যতই আছে ধৰ্ম তত্ত্ব মঠিয়া তেতিয়াতে সন্ধান দিলে ধৰি নৰবেশ সমস্ত ভূতাধিবাস প্ৰভু ঋষিকেশ গীতাত কৃষ্ণদেৱে ক'লে ভুৱাই আত্মদৰ্শী আত্মাৰূপে মই জানা সৰ্বজীৱে স্থিতি সমস্তে ভূততে ব্যাপী আছো মই হৰি সবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত ভূতত বিষ্ণু বুদ্ধিনো হে যাৱে কায় বাক্য মনে অভ্যাস শিৱায়ে ভাৱে সকল প্ৰাণীক দেখি বাহাই আত্ম উপায়ময় থতইটো অতি মুখ্যতম ঘোষা কীৰ্তন দশম ভাগৱত শাস্ত্ৰ অনুজত লেখাই আছে বেদান্তৰ তত্ত্ব সবাৰ ঊৰ্ধ্বতই আছে ভূতেৰে প্ৰীতি ভূতেশে কৃষ্ণৰ আবাস ঘোষিলে আত্মাৰূপে জানা ইটো জগতত আচন্ত হুয়া প্ৰবেশ এই হেতুতে ঈশ্বৰক বিষ্ণু বুলিয়া নাম বিশেষ
চৈতন্য স্বৰূপে যিহেতু সদায়ে ৰমাৱন্ত জগতক এতেকে হেৰাম সুমধুৰ পদে বুলি জানা ঈশ্বৰ ভূত প্ৰীতি ভূত দায়া ভূতে ভগৱান এই তত্ত্বে গঢ়োৱা জীৱন প্ৰধান আয়ুষৰ মূল মন্ত্ৰ মানৱতাৰ গান মানৱ সেৱা ঈশ সেৱা সমৃদ্ধি সুবান গীতাত কৃষ্ণ দেৱে ক'লে হোৱাই আত্মদৰ্শী আত্মাৰূপে ময়ে জানা সৰ্বজীৱে স্থিতি গীতাত কৃষ্ণ দেৱে ক'লে হোৱাই আত্মদৰ্শী আত্মাৰূপে ময়ে জানা সৰ্বজীৱে স্থিতি আত্মাৰূপে ময়ে জানা সৰ্বজীৱে